এয়া আজি মই কচু আৰু কঁঠাল গুটি বনাম। কচুখিনি এনেকৈ কুকাৰত দি দিব। ইয়াতে আপুনি অকণমান মচুৰ দালি দিব, একেলগে দিব গোটেইখিনি। এতিয়া কঁঠাল গুটিখিনি দি দিব। এয়া কঁঠাল গুটি দিছোঁ। দি পেলাই অলপ ইয়াতে পানী দি দিব। পানী দি পেলাই অকণমান সিজাই ল'ব কুকাৰতে। এয়া কুকাৰৰ ঢাকনাখন মাৰি অকণমান সিজাই ল'ব। এয়া চিটি মাৰিলে হৈ গৈছে। এতিয়া আমি কচুখিনি উলিয়াম। কেৰাহীত তেল দিছোঁ। ইয়াতে আপুনি শুকান জলকীয়া দিব, পাঁচফোৰণ দিব, হালধি। এতিয়া কচুখিনি দি দিয়ক। এতিয়া অকণমান লৰাই দিব। নিমখ দি দিম। এতিয়া অকণমান লৰাই ল'ব। লৰোৱাৰ পিছতে এতিয়া আমি ইয়াতে গাজ টেঙা এয়া দি দিছোঁ। এতিয়া অকণমান উতলিবলৈ দিব। অলপ উতলাৰ পিছতে এয়া হৈ গৈছে, কচু গাজ টেঙা হৈ গৈছে।